Deworming Day as a process আমি বাক্সা ডিস্ট্রিক্ট হেলথ সোসাইটিৰ ফালৰ পৰা মছবৰ ব্লক পিএইচচিৰ আণ্ডাৰত অমৰপুল এলপি স্কুলত আমি নেশ্যনেল ডিৱৰ্মিং ডে ইনগ্ৰেশ্যন কৰিছোঁ আৰু এই উপলক্ষে আমি 1 পৰা 19 বছৰৰ ল'ৰা ছোৱালীখিনিক আমি টাৰ্গেট কৰি লৈছোঁ আৰু আমাৰ বাক্সা ডিস্ট্ৰিক্টৰ টাৰ্গেট হৈছে 1,40,000 এই ল'ৰা ছোৱালীখিনিক আমি আজি আৰু 17 তাৰিখে আগষ্ট মাহৰ 17 তাৰিখে আৰু আজি আমি গোটেইখিনিক 100% আমি এলবেনাজল টেবলেট আমি খুৱাম বুলি মনস্থ কৰিছোঁ আৰু এই উপলক্ষে আজি আমি এই স্কুলখনত 17 জন ল'ৰা ছোৱালীক আমি এলবেনাজল টেবলেট খুৱাইছোঁ যাতে এই ল'ৰা ছোৱালীখিনি আগন্তুক দিনত সুস্থভাৱে যাতে পুষ্টিহীনতা দুৰ্বল বা ৰক্তহীনতাৰ পৰা ৰক্ষা কৰি এখন সুস্থ স্বাস্থ্য ক্ষেত্ৰত আমাৰ বাক্সা ডিস্ট্ৰিক্ট অসমৰ ভিতৰত এখন স্বাস্থ্যৰ ক্ষেত্ৰত আগবাঢ়ি যায় আৰু আমাৰ ল'ৰা ছোৱালীখিনি যাতে সকলো বেমাৰৰ পৰা মুক্ত হৈ থাকে সেই ক্ষেত্ৰত আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপে হয়তো আমাৰ বাক্সা ডিস্ট্ৰিক্টখনে বহুত ক্ষেত্ৰত আগুৱাই যাব ল'ৰা ছোৱালীখিনি স্বাস্থ্যৰ ক্ষেত্ৰত আগুৱাই যাব এই কামনাৰে আমি আজি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ